আজি নিজকে ধন্য বুলি ভাবিছোঁ যে আমাৰ শৰণীয়া কছাৰী আমাৰ যি বাহ পূজা পৰম্পৰাৰ পৰা মানি কিনে আজি শৰণীয়া কছাৰী জাতিৰ যি অৱস্থাত আগবাঢ়ি গৈছে। আশা কৰিছোঁ এই অনুষ্ঠানৰ কাৰণে যে আজি লাইখুটা স্থাপন হৈছে পূৰ্ণাংগ ৰূপত যাতে 18-19 তাৰিখে যে হ'বলগীয়া যে কাৰ্যসূচী যে আজিৰ পৰা কাম কাজ আৰম্ভ হ'ব যাতে সম্পূৰ্ণ যাতে হোৱাত যাতে ঈশ্বৰে যাতে সহায় কৰে আৰু বিভিন্ন আমাৰ সন্মানী ব্যক্তিসকলৰ সহযোগ লাগিব আৰু কেন্দ্ৰীয় হিচাপে পতা হৈছে হিচাপে আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ ইয়াতে অতিথিসকল আহিব যাতে সেই অতিথিসকল আহি যাতে ইয়াতে এটা পৰিৱেশ এটা পায় আমি সকলোৱে চিন্তাটো কৰি আমি কাম কৰিব লাগিব। আমাৰ পেণ্ডেলৰ পৰা আদি কৰি ষ্টেজৰ পৰা থকা মেলাৰ পৰা বহুতো আমাৰ ব্যৱস্থাৰ প্ৰয়োজন আছে। তো আজিৰ পৰা এই কাম আৰম্ভ হ'ব। এই হ'বটো মই আশা কৰিছোঁ যাতে এই সকলো কামবিলাকত যাতে আমাৰ উদযাপন কমিটিৰ লগতে আমাৰ এই অঞ্চলৰ সন্মানীয় বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত থকা ব্যক্তিসকলে যাতে সহযোগ কৰে কিয়নো ইয়াত আমাৰ গড়েশ্বৰত এই অনুষ্ঠানটো হ'ব যেতিয়া চবৰে গড়েশ্বৰৰ সন্মানৰ কথা আছে যাতে আমি গড়েশ্বৰৰ নাম আমি অৰ্জন কৰিব পাৰে আৰু সেই নাম অৰ্জন কৰিবলৈকে আমি চবেই আমি সহায় কৰিব লাগিব। সকলো আমি ৰাইজক আমি সকলো সন্মানীয় ব্যক্তিসকলক আমাৰ শৰণীয়া ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত থকা কাৰ্যকৰ্তাসকলক উদযাপন কমিটিৰ বিভিন্ন পদবীত থকা দায়িত্ব থকা সন্মানীয় ব্যক্তিসকলক অনুৰোধ ৰাখিছোঁ যে মই প্ৰথম লাইখুটা স্থাপন কৰিলোঁ। আচলতে মই এই অনুষ্ঠানটো মোৰ নাছিলে, কিন্তু আমাৰ সন্মানীয় আমাৰ বিধায়ক জনপ্ৰিয় নেতা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভূপেশ কলিতা ডাঙৰীয়াই আজিও এই লাইখুটা স্থাপনৰ দায়িত্ব আছিলে, কিন্তু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই আমাৰ স্থানীয় MLA কিছু অসুবিধাৰ কাৰণে এই দায়িত্ব মোক দিছে আৰু মই আজি আমাৰ ৰাজ্যিক সভাপতি আমাৰ জনপ্ৰিয় নেতা ভূপেশ কলিতা ডাঙৰীয়া হৈ আজি মই লাইখুটা স্থাপন কৰিলোঁ। আশা কৰিছোঁ যে এই লাইখুটা স্থাপনৰ পাছত যাতে পূৰ্ণাংগ ৰূপ যাতে ইয়াত আজিৰ পৰা আৰম্ভ হ'ব আৰু সুকলমে যে হ'ব ঈশ্বৰে যাতে সকলো কামত যাতে আমাক সহায় কৰাত শক্তি দিয়ে এইখিনি মই কামনা কৰিছোঁ। আমাৰ গড়েশ্বৰ হাই ছেকেণ্ডাৰী ফিল্ডত 18, 19, 20 তাৰিখ এপ্ৰিলে হ'বলগীয়া বড়ো অসম শৰণীয়া ছাত্ৰ সন্থাৰ 70তম বাৰ্ষিক অধিৱেশন লগতে আমাৰ কেন্দ্ৰীয় bahgosaifestival পূজা আমাৰ গড়েশ্বৰ হাই ছেকেণ্ডাৰী ফিল্ডত মানে 18, 19, 20 তাৰিখে হ'বলগীয়া এই কাৰ্যসূচীৰ কাৰণে মানে মূল লাইখুটা আজি স্থাপন হ'ল আৰু সেই মেইন লাইখুটা স্থাপনৰ আমাৰ দায়িত্ব আছিলে আমাৰ স্থানীয় MLA আমাৰ উদযাপন কমিটিৰ সেই সভাপতি আমাৰ জনপ্ৰিয় নেতা ভূপেশ কলিতা ডাঙৰীয়া আৰু তেখেতে বিশেষ কাৰণৰ কাৰণে আজি এছেম্বলি আছে, ইয়াৰ কাৰণে তেখেতে মোক দায়িত্ব দিলে আৰু ভূপেশ কলিতা ডাঙৰীয়া হৈ আজি মই মেইন ৰাভাবৰণ লাইখুটা স্থাপন কৰিলোঁ। তো আশা কৰিছোঁ এই আজিৰ পৰা কাম কাজ আমি 18, 19, 20 তাৰিখ যি এপ্ৰিলত হ'বলগীয়া এই কাৰ্যসূচী যাতে ইয়াৰ কাৰণে আজিৰ পৰা আৰম্ভ হ'ব। মই আশা কৰিছোঁ যাতে সেই কাৰ্যসূচীৰ কাৰণে যিখিনি কাম কাজ আজিৰ পৰা আৰম্ভ হ'ব সকলোমে যাতে হ'ব, ঈশ্বৰে যাতে আমাক সহায় কৰে আৰু চকী কোণে থকা আমাৰ শৰণীয়া জনগোষ্ঠীৰ বিভিন্ন অঞ্চলৰ পৰা আহি কিনে এই বাহ পূজাত অংশগ্ৰহণ কৰিব। তেখেতসকলকো মই DPC প্ৰশাসনৰ পৰা শুভেচ্ছা দিছোঁ যাতে এই গড়েশ্বৰ হ'বলগীয়া যাতে এই কাৰ্যসূচীত যাতে সকলোৱে আহি কিনে যাতে পূজাত অংশগ্ৰহণ কৰে।
কছাৰী জনগোষ্ঠীৰ বড়ো সমনীয়া কছাৰী ছাত্ৰ সন্থা আৰু বাঘ মোবাইল উৎসৱ এই বাঘ উৎসৱৰ লাইখুট স্থাপনা আজি ইয়াত হৈ গ'ল আৰু এই পবিত্ৰ ক্ষণত আমি আশা ৰাখিছোঁ যে এই যিটো হ'বলগীয়া অনুষ্ঠান বহাগ মাহৰ 4, 5, 6 তিনিদিনীয়াকৈ যিটো অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আশা ৰাখিছোঁ এই অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালিত হ'ব আৰু ইয়াত যি কমিটিসমূহ গঠন কৰা হৈছে মূল কমিটিৰ লগতে প্ৰায় 15টাকৈ উপ কমিটি ইয়াত গঠন কৰা হৈছে আৰু এই উপ কমিটিসমূহে নিশ্চয় এই যিটো বাগোসাই অনুষ্ঠান বা সুদৰ্শন শৰণাই কছাৰী ছাত্ৰ সন্থাৰ যি ৭ম দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশন নিশ্চয় সুন্দৰভাৱে পৰিচালিত কৰিব। গতিকে এই জেগতে মই অসমবাসী ৰাইজলৈ আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ যি বাগোসাই উৎসৱ এই বাগোসাই উৎসৱৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। উদ্যোক্তা সমিতিয়ে ইতিমধ্যে জনাইছে যে ইয়াত প্ৰায় 20,000 মানুহ ইয়াত উপস্থিত হ'ব আৰু ইতিমধ্যে আমি আশা ৰাখিছোঁ এইবাৰ এই অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হ'ব আৰু তেখেতে যদি সন্মতি হয় নিশ্চয় এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোত এইবাৰ যিটো মানুহৰ যিটো সমাগম এই সমাগম আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমাৰ যিবিলাক অনুষ্ঠান হৈ গৈছে যোৱাবাৰ বাগানপাৰাত বাগোসাই উৎসৱ উদযাপন হৈ গৈছে আৰু তাৰ আগৰবাৰ কুমাৰীকাটাত বাক্সা জিলাৰ কুমাৰীকাটাত এই উৎসৱ উদযাপন হৈ গৈ আছে আৰু তাতো আমি দেখিছোঁ বৃহৎ সংখ্যক ৰাইজৰ অকল শৰণীয়া কছাৰী বুলি নহয় অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ লোকৰ ইয়াত যিটো সমাগম আমি দেখিবলৈ পাইছোঁ আৰু এইবাৰ যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি এই মানে উৎসৱত উপস্থিত থাকে তেতিয়াহ'লে আমি আশা ৰাখিছোঁ ইয়াত এইবাৰ প্ৰায় 50,000তকৈ অধিক মানুহ ইয়াত সমাগম হ'ব।